নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু এনেই ঘৰতে বহি আছিলোঁ, কাম বন নাই, ওলাই যাব পৰা নাই ক'লৈকো, বতৰ বেয়া, তাতে বহি আছিলোঁ, আমনি লাগিলে আৰু অলপ ওলাই আহিলোঁ। আমাৰ কাষতে এখন নদী আছে, সোৱণশিৰি নদী, আৰু তাৰ কাষলৈকে অলপ ওলাই আহিলোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, গতিকে ভিডিঅ' এটা লৈ আহিলোঁ। ভিডিঅ'টো চাওক আৰু এনজয় কৰক। থাকি আমনি লাগিলেও আমি নদী কাষলৈ ওলাই আহোঁ। কালি আহিছিলোঁ, কালি নদী কাষত আহি এনেকুৱা বঢ়িয়া লাগিলে, মানে কি হয়, খৰি আহিছিলে, পূৰা ক'লা হৈ খৰি আহিছিলে গোটেই নদীখন, বহুত ভাল লাগিছিলে। আৰু এতিয়াও অলপ ওলাই আহিলোঁ, দেখিছোঁ দেখোন অলপ খৰিও আহি আছে কিবা কিবি। আপোনালোকে দেখা নাই ন? এয়া চাওক, এইখন সোৱণশিৰি নদী দেখিছে। এতিয়া কি ক'ব, আমি সৰু মানুহ দেখাবও নোৱাৰি, কিন্তু বহুত মানে খৰি আহি আছে। এই মাজত মানুহে খৰি ধৰি আছে, তাত খৰি আহি আছে বহুত। বহুত ভাল লাগে, সুন্দৰ পৰিৱেশ। কি মানে কি ক'ব, বহুত ভাল লাগিছে বাৰু। কিন্তু এটা কথা, নদী বুলিলে বহুত মানুহে ভয়ো কৰে আকৌ। নদীৰ কাষত থকা মানুহবিলাকে বহুত ভয় কৰে। এতিয়া কি ধলপুৰ জামুগুৰি নামৰ জেগাটোত যে পূৰা খহাইছে বোলে, মানুহ চানুহ এতিয়া অৱস্থা নাইকিয়া হৈ গৈছে, পূৰা খহাই, নদী একেবাৰে বহুত খহাই দিলে বোলে। তাত এতিয়া বহুত মানুহে কি কৰি আছে, এতিয়া কি কৰে বা। সঁচাকৈ দেই, বহুত টেনশ্যন হৈ যায় ন এইবোৰ ভাবিলেও, বহুত ভয় লাগে মানে। চাওক না, নদীৰ পৰিৱেশটো ধুনীয়াও লাগে, কিন্তু নদী কাষৰ মানুহবোৰে কেনেকৈ, কিছুমান নদী কাষৰীয়া মানুহে বহুতো ভয়ো কৰে, হয় নহয় বাৰু? ক'লাকৈ খৰি আহিছে, মানে বহুত ডাঙৰ খৰিও আহে। ইয়াত খৰি আহে, মানুহবোৰ ইয়াৰ পৰা মানে টকাও ইনকাম কৰিব পাৰি একচুৱেলি ক'বলৈ গ'লে। বহুত সুবিধাও আছে, কিন্তু কেনেকুৱা বতাহ মাৰি আছে দেখিছে নাই? বৰষুণ দি আছে যে এইকেইদিন, একে পানী কেনেকুৱা বাঢ়ি গৈছে। পানী এয়া চাওক, এয়া পানী কিমান, এই আগতে পানী তাত থাকে, কিন্তু এতিয়া চাওক পানী ইয়াত পাই গ'লহি। মানে বহুত ভয়ানক হৈ যায় কিন্তু কিছুমান জেগাত অৱস্থা দেখিবলৈ, কিন্তু বহুত ভয়ানক লাগে। এইবাৰ খৰি আহি আছে, কি বঢ়িয়া লাগিছে। ফালে নহা মানুহবিলাক, নদী কাষত নথকা মানুহবোৰে বুজি নাপায়, কিন্তু থাকিলে বহুত ভয় লাগে আকৌ। কাৰণ কেতিয়া কি হৈ যায় ক'ব নোৱাৰে যে। নদী এইখনত নখহায় বাৰু, কিন্তু আমাৰ এইফালে বহুত জেগা আছে নদীয়ে খহাইছে, তেনেকৈ ব্ৰহ্মপুত্ৰই খহাইছে। আজি কিবা কি নদী এখনত গোটেই ডাম্পাৰ চাম্পাৰে উটুৱাই লৈ গ'ল, পটককৈ পানী ঢল আহি গ'ল, চব উৰাই লৈ গ'ল। তেনেকুৱা হৈ থাকে ন, বহুত ভয় লাগে। আৰু এইবোৰ মানে কি ক'ব, বতাহ মাৰি আছে যে, বহুত ভালো লাগিছে। নদী কাষত থাকি ভাল লাগিছে, কিন্তু নথকা মানুহবোৰে বহুত ভয় কৰে আকৌ ইয়াত থাকিবলৈ। বা কিছু বতাহ মাৰিছে আকৌ দেই। এইডাল ইমান ওচৰি আহি আছে চাওকচোন, ধৰোঁ নেকি বাৰু এইডাল? কিন্তু বহুত দেখিছে, এইকণৰ পৰা সেইখন কিন্তু বহুত দ জেগাটো এইটো। এইডাল চাওকচোন, কি ইমান খৰি আহিছে দিছে নাই? ধৰোঁ নেকি বাৰু? আচলতে এনেকৈ দেখি থাকিলে ধৰিবলৈ বহুত মন যায়, কিন্তু ইমান দ দেখিছে নাই? এইকণৰ পৰা এইকণ, কিন্তু এইকণতে আপোনাৰ কিমান দ হ'ব, যাব নোৱাৰে, তেনেকুৱা মানে। আৰু এই একা দলঙৰ গুৰিতটো কিমান ঢল, এই দলঙৰ গুৰিত, খুটাগুৰিত চাওক গোটেই। আৰু এতিয়া কি ক'ব, আমিতো সৰু মানুহ, ভালকৈ দেখাবও নোৱাৰোঁ, ভাল কেমেৰা নাই আমাৰ লগত, কিন্তু চাওক না, মানে আপুনি নিজে চকুৰে দেখিলে বিশ্বাস কৰিব। আঁতৰি যাবলৈ মন নাযায়, ইয়াৰ বহুত ভাল লাগে। আৰু মই উঠি আছোঁ এতিয়া এখন নাৱৰ ওপৰত, এখন নাওখনৰ ওপৰত উঠি আছোঁ। ব'লক এতিয়া নাও চলাওঁ। এইডাল নাও কি কয় এইডালক? এইডাল এইডাল আৰু এইডাল ব্ৰেক ন, এইডাল ব্ৰেক, এইটো মেচিন,
নাও মানে এইখন ওপৰত মই ইয়াত উঠি আছিলোঁ এইখন চলাম বুলি ভাবিছিলোঁ নচলাওঁ এতিয়া মানে সেইখন চলাব পৰা সাহস আমাৰ নাই আৰু কি কয় ইয়াত বহুত পানী ডাঙৰো এইবোৰ খৰি আহি আছে ইমান মাৰঘণ্টা খৰি আহি আছে তাৰপিছত খৰি আহি আছে আৰু যদি ভিডিঅ'টো ইয়ালৈকে চাই আছে আপোনালোকে এটা লাইক কৰক কিন্তু নকৰাকৈ নাথাকিব লাইক কৰক আৰু শেষত এটা কথা ক'ম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব বাই